তেতিয়াৰ পৰা চাহ বনাব কয় যে চাহ এতিয়ালৈকে চাহ আহি পোৱা নাই, গল শুকাই গ'ল, বুজিছা নাই? একাপ চাহ দিয়া। মই ওলাইছে ভিডিঅ' চাই আছো, পেটালৰ ভিডিঅ'। মই বনাব নোৱাৰো, নিজে বনাই খাই থাকক। খালি ওলা ক্ৰেজি বেতাল খালি হা, এইবিলাক ভিডিঅ' চাই চাই মাথাটো নষ্ট কৰিছে। আজি ইহঁতক মই লগ কৰিহে আহিম ৰ, ওলাই যাওঁ আজি মই ইহঁতক। ক'ত আছে? ভাইটি ভাইটি, তোমাক বিচাৰি বিচাৰি বুজিছা, মই গোটেই গুৱাহাটীৰ পৰা আহি পাইছো, বুজিছা নাই? হয় তুমিয়ে বেতাল নে কি? তুমিয়েতো মই বেতাল। বুজিছা নাই? তোমাক বিচাৰি বিচাৰি গোটেইখন মোৰ খেলি মেলি লাগি গৈছে, বুজিছা নাই? মোৰ ফেমিলি মোৰ পৰিবাৰে তোমালোকৰ ভিডিঅ' চাই যাই কিবা গোটেইখন মোৰ টাইমত ভাত দিব নোৱাৰে, টাইমত চাহ দিব নোৱাৰে। আজি মোৰ পেটৰ অসুখ, আচ্ছা তাৰ হালধি জেগাত কিবা বেলেগ ৰং মাৰি দিছে। কালি গোটেইখন মোৰ ফৌ ফৌ চৌ চৌ, বুজিছে নাই? আপোনালোকৰ অলপ খাই লওকচোন, অলপ খাই লওক। এইবিলাক এনে নাখাওঁ মই। আজি খাব তুমি দিছা বাৰু, খাইছো মই। আহিছো যিহেতু তোমাৰ অতিথি সাদৰ কৰিছাতো, হয় দিছো বাৰু। কিন্তু কথাটো কি জানেনে, তোমালোকে কি যাদু কৰিলা মোক কোৱা, বুজিছা নাই? হয়। তোমালোকে কি যাদু কৰিলা? মোৰ পৰিবাৰে মোক ৰাতি ভালকে ওচৰত যাব নিদিয়ে, বুজিছা না? মৰম চেনেহবোৰ গোটেই কমি গৈছে। তোমাৰ এই প্ৰেমত বহিছে নেকি মই নাজানো। বাকীটো তোমাৰ বাদেই দিছো, বুজিছা নাই? এই গোটেই তৰকাৰী চৰকাৰী বেলেগকে বনাই পেলাই ভালকে মোৰ পেটৰ অসুখ। তোমালোকৰ পৰহি এটা ভিডিঅ' চাইছো, তুমিতো স্পাইডাৰমেনৰ দৰে হাগিব পৰা। মইতো নোৱাৰো। বুঢ়া মানুহ ক'ৰবাত হাত ভৰি ভাঙি যাব, হাত ভৰি ভাঙিলে কি কৰিম? গতিকে তোমালোকে মোক কি যাদু কৰিলা কোৱা। আপুনি এটা প্ৰথম ভুল কাম কৰিছে। কি কৰিলো? আপুনি মোবাইল কে দিছে টিভিটোক। মোবাইলটোতো ল'বই না, স্বয়ং মই, বুজিছে নাই? মই প্ৰাক্তন মুখ্যমন্ত্ৰী এজন, মোৰ মাইকীৰ যদি মোবাইল নাথাকে কি হ'ব? এইটো দিমেই, বুজিছা নাই? তোমালোকে কৰিছা ঠিকে আছে। তোমালোকে কি যাদু কৰিলা? অসমততো একদম গোটেই মানে ডেকা যিমান ছোৱালী আছে, সেই ছোৱালী বিলাকৰতো মুখত গোটেই বেতালেই বেতাল। তুমিতো ছোৱালী বাদেই, তুমিতো মোৰ মাইকীকো হৰপ কৰি ললা। এতিয়া কি কৰিম মই ইচ্ছা কৰি কৰা নাই। আপুনি চাই আপোনাৰ তিৰি মই কি কৰিম এতিয়া? সেইবিলাক বাদ দিছো, বুজিছে নাই? সেইবিলাকতো হলেই। সেইবিলাক আৰু এটা কথা, ডাঙৰ কথা হৈছে, সেইটোতো বহুত ডাঙৰ কথা হৈছে। এই সিদিনাখন কি হৈছে, মোৰ পুত্ৰ এই সাংসদত এই তোমাৰ ভিডিঅ' চাই চাই গোটেই ডাইলগ পাহৰি গ'ল, গোটেই স্পীচখন পাহৰি গ'ল। লাষ্টত ৱাৰ্কআউট কৰি গুচি আহিব লগা হ'ল, বুজিছা নাই? এনে আপোনাৰ তাৰ কাম নাই, সিমান এটা ভাল নহয়। চাওঁ নহয় মই তাক। কিয় কাম নহব? সি ইমান ধুনীয়া হিন্দী কয়, বুজিছা না? আমাৰ অসমৰ মানুহে হিন্দী কোৱাটো বহুত টান কথা। কিমান ধুনীয়া হিন্দী কয় সাংসদত। গতিকে সেইবিলাক কথাত মানে বুজিছা না? ভাল লাগিছে, তোমালোকৰ ভাল গোটেই। কিন্তু মোৰ পৰিয়ালটোকে ইমান ধুনীয়াকে মানে ইমান এটাক কৰিছে, মই কি ক'ম এতিয়া? কোৱাচোন তুমিয়ে। আপুনি কি কথা কয়? আমাৰ যি পইচা নাখাবাক লাগি, আমি আজি 2 বছৰ কৰিলো ওলাকে যে আমি পইচা ইনকাম কৰো, তাৰপৰা আপুনি দিব আমাক খাবা পইচা। ইনকাম কৰিছা, ভালে আছে। ইনকাম কৰিছা, তোমালোকে ঠিকে কৰিছা, বুজিছা না? তোমালোকৰ সেইটো ভাল কথা। কিন্তু মই কেনেকে দিম, বুজিছা না? মই পাৱাৰতে নাই এতিয়া, মই কেনেকে দিম? মোক খাবা লাগিল কিবা এটা। ঠিকে আছে, বাদ দিলো, সেইটো বাদ দিলো। তোমালোকে ভাল কাম কৰি আছা, মই মানি লৈছো। তোমালোকৰ বয়সত, বুজিছা? তোমালোকৰ বয়সত মই সাংস্কৃতিক জগতৰ লগত কিমান জড়িত আছিলো। মই তাৰ পিছতহে ৰাজনীতি কৰিলো। কিমান কি কৰিছিলো, বুজিছা নাই? সাংস্কৃতিক জগতৰ জড়িত আপুনি নাই নেকি? মই শুনা নাই ক'তো আজিকালি। কিয় নুশুনিবা? বুঢ়া মানুহ এতিয়া আমাৰ দিনত আমাৰ ডেকা ল'ৰাবিলাকে ভাল পাইছিল, এতিয়া তোমালোকে ক'ত শুনিবা? এটা গান এটা গাই শুনক মোক। গান বুজিছা নাই? গান শুনিবা, বুজিছা? আমাৰ গান কেনেকুৱা আছিল আমাৰ দিনৰ, বুজিছা নাই? টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, মাজনী ঐ মোৰানো পানী পৰা ঘৰ অলছো হাতত চো ৰিয়াল পানীটো, বুজিছে নাই? ভাল। আপুনি আহিবে নেকি আপুনি ৰাজনীতিত? আপুনি গান গাব লাগিছিল। আজি যিকোনো ডাঙৰ ছিংগাৰ হওক আপুনি। ভূপেন হাজৰিকাও ৰাজনীতি কৰিছিল, বুজিছা নাই? তেখেতেও কৰিছিল, ভূপেন হাজৰিকা দেৱ। গতিকে মই আহিলো, তেখেতক অনুসৰণ কৰি আহিলো। মই ফচি গলো, বুজিছা নাই? মুখ্যমন্ত্ৰী বনাই দিলে, 15 বছৰ কেনেকে গুচি গ'ল, চুলি দাড়ি গোটেই পকি গ'ল। এতিয়া তুমি এটা গান গোৱা। মই পাৰিবা? আজিকালিৰ গান শুনক আপুনি। আজিকালি গান গগৈদা বুলি মাতিবা, মোৰ চকুত চাই হাঁহিবা। কেনে মোৰ নামত ওলাই যায়, মোৰ পৰা সাংস্কৃতিক জগতত নাম নাই, মোৰ নামত গান ওলাই গৈছে। তুমি কি কথা কৈছা? গগৈদা এইবিলাক হব, এইবিলাক হব। তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈ এজন আছে নাই? গাৰ্লফ্ৰেণ্ড আছে এটা আছে মাত্ৰ এটাই থাকে গাৰ্লফ্ৰেণ্ড। এটাই থাকে। আপোনাৰ কেতিয়া তিৰি আছে?
তিৰি এটাই তে গাৰ্লফ্ৰেণ্ড এটাই থাকে এটাই অ কিন্তু কি জানা না তোমাৰ টিকটক তোমাৰ ইউটিউব এইবিলাক যাই যাই গোটেই অসমৰ গোটেই ছোৱালী ফ্লেট তোমাৰ অ তাকেইতো গতিকে বুজিছে না আমাৰ গৌৰৱ গগৈ কেনেকুৱা হেণ্ডচাম মোৰ পুত্ৰ হয় 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 কেনেকুৱা হেণ্ডচাম তাৰ কাৰণে সেই অসমত গোটেই ছোৱালী ফিদা আছিল সেইকাৰণে বিয়া তাক বাহিৰৰ পৰা পাতি দিছো কাৰণ ইয়াতে এটা পাতিলে গোটেই কাজিয়া লাগি যাবতো অ হয় হয় গতিকে তোমাকো সেই বাহিৰৰ পৰা যদি বিচাৰা মোৰ গৌৰৱ গগৈ এজনী বুজিছা নাই খোলা বোৱাৰীৰ আছে এটা আনদিবি মোক লাগি আনি দিম ফৰেনৰ এই বেগা থকা একদম গাখীৰ গাল হ'ব গাখীৰ ৰান গোটেই ল'ৰা ছোৱালীটো কথাই নাই গাখীৰে গাখীৰ বুজান তুমি বগা থকা এই ফৰেনৰ পৰা আনি দিলে পুৰা মিলি মিলি যাব মিলি যাব হয় হয় এইটো কাম কৰি দিব আপুনি কৰি দিম সেইটো কৰি দিম তুমি চিন্তা কৰিব নালাগে তুমি খালি অকমান ভিডিঅ' বিলাক ভালকে বনাবা মোৰ মোৰ আৰু বয়সনো কিমান দিনে যে মই এইখিনি অকমান ৰোমাঞ্চ কৰি লওঁ মোক যাবই নিদিয়ে ওচৰত গতিকে সেইটো গ'ল আমি আহিলো অলা ক্ৰেজি তোমাক লগ পালো গতিকে অলা ক্ৰেজিৰ বিষয়ে দুটামান প্ৰশ্ন সুধিব পাৰো নেকি মই জানিব পাৰো অলা ক্ৰেজিত সবচে উৎপতীয়া কোন উৎপতীয়া মই জানিছো মই দেখিলেই গম পাই বুজিছেন নাই উৎপতীয়াৰ কাৰণে আজি মোৰ মাইকী বুজিছেন নাই জানিলে দেখিলেই গম পায় আৰু কঞ্জুচ কোন কঞ্জুচ ৰূপজ্যোতি মহন্ত ৰূপজ্যোতি এই ডাইৰিয়াকে ল'ৰাজনী এই যে বুজি পাইছো মই গম পাইছো কোনজন ল'ৰা চবত চেনি কোনে খায় চেনি বেছি কোনে খায় চেনি ভাৰ্গৱ দাস ভাৰ্গৱ দাস দেখিলেই গম পায় আজিকালি এইটো কৰি আছে সি এইটো কৰি দেখিছো মই তাক দেখিলেই গম পাই গোটেই ঘনে চেনি খাই থাকে আৰু বাকী ঠিকে আছে দিলদাৰ কোন একদম মানে পইচা লাগিলে উলিয়াই দিয়ে নিপু আহমেদ পুৰা কৰি দিয়ে পুৰা খোজে পুৰা কৰি গতিকে যি নহওক তোমালোকে ভাল কৰিছা গতিকে মই কৈছো দেই মই তোমাৰ বুজা না মই বুঢ়া হ'ব পাৰো মই ইউটিউব চাই থাকো চাব আপুনি সদায় চাব মই চাওঁ আৰু মই দায়িত্ব লৈছো তোমাক এজনী বাহিৰৰ পৰা বুজিছা আপুনি আনি দিব মোক আনি দি আপুনি আহিব কেতিয়াবা চাহ চাব আমাৰ তাতে মই আহিলে গোটেই ঘন মই বিয়নী নহম নেকি এইটো ৰিলেশ্যন এটা মেইনটেইন হ'বতো মোক ল'বা বুঢ়া পাৰ্ট চাৰ্ট থাকিলে পাৰি ল'বা এতিয়া আপুনি ফ্ৰীয়ে থাকে নাই এনিটাইম সেইটো মোৰ কামেই নাই সেইটো আছে কিন্তু এই নতুনকে দায়িত্ব দিছো সোণালে কৰি আছে ধুনীয়াকে বুজিছা ভাল কাম কৰি আছে বাকী যি নহওক ভাল লাগিল আহি পেলাই আৰু তোমালোকে ভালকে কাম কৰি যোৱা বুজিছা মানুহক হহুৱাই যোৱা অসমত বহুত ইউটিউব চেনেল আছে দেই কিন্তু ওলাকে যে যিটো গ্ৰ'থ কৰিছে নহয় এইটো একদম শলাগ ল'বলগীয়া মোটামুটি বহুত ধুনীয়া কাম কৰি আছে গতিকে ভাল বাকী আপোনাৰ চাকৰি চাকৰি দিব পাৰে নেকি এতিয়া আপোনাৰ হাত আছে নেকি তোমালোকে সাংস্কৃতিক জগতৰ লগত জড়িত চেলিব্ৰিটি মানুহ চাকৰি বিচাৰে ঠিকে এতিয়া কিন্তু বিয়া কৰিব গ'লে চৰকাৰী চাকৰি হাত আছে চৰকাৰী চাকৰি তেতিয়া বিয়া তুমি কিয় কয় মই কৈছো বিয়াৰ দায়িত্ব মই লোৱাৰ পিছত তুমি আৰু বাৰে বাৰে বিয়া কথা ফৰেনৰ পৰা আনি মজা মজা বুজিছে না তাতে কম আমাৰ চেলিব্ৰিটি অসমৰ মোটামুটি পেটাল বুলি ক'লে এতিয়া কেনেকুৱা এটা নাম বাহিৰত চিনি পাইনে মোক চিনি পায় গৌৰৱ গগৈৰ লগত এইজনীয়ে চাই থাকে গৌৰৱ গগৈ ইংলিছত ট্ৰান্সলেট কৰি দিয়ে তোমাৰ ডাইলগ বিলাক মানে বুজি পাই সিদিনাখন সুধিছিলে তোমাৰ এই ভিডিঅ'টো চাই স্পাইডাৰমেন গৌৰৱ গগৈ কৈ দিলে পটি লাইক স্পাইডাৰমেন এনেকে কৈ দিছে বুজিছে ট্ৰান্সলেট কৰি থাকে গতিকে ভাল লাগিল বুজিছা মই বেছি দেৰি নকৰো আৰু মই যাম আৰু পুৰা যাম লগ পাই ভাল লাগিল তোমাক বিয়াখন পাতি দিম কিন্তু